গাইজ ইয়াত চাকি দিয়া হৈ গ'ল তো এতিয়া ঘৰত গৈ গাইজ গৈ আছোঁ এতিয়া ঠগি ভাঙিবলৈ আপোনালোকক সম্পূৰ্ণ প্ৰচেছবিলাক দেখুৱাই দিম তো চাই So guys, যিহেতু আজি কাতি বিহু সেইবাবে লাগিব এই দুটা আমাক দেখিছে। Hey guys, welcome back to my YouTube channel Zondi Blog. যিহেতু আজি কাতি বিহু তো সেইবাবে মই প্ৰথমতে সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। লগতে অসমীয়া ৰীতি অনুসৰি আমাৰ ইয়াত কেনেকৈ কাতি বিহু পালন কৰা হয় সেইবিলাক দেখুৱাম আৰু ধানৰ কেনেকৈ চাকি দিয়ে ঘৰে ঘৰে গৈ কেনেকৈ ঠগিবিলাক ভাঙে আপোনালোকক সম্পূৰ্ণ প্ৰচেছবিলাক দেখুৱাম। তো আপোনালোকে এনলৈকে চাই থাকিব আৰু ইয়াত যেতিয়া ধানৰ মানে ইয়াত চাকি দিয়া হয় তাৰপাছত সম্পূৰ্ণ ধানবিলাক ওলাবলৈ ধৰে তো আপোনালোকক দেখুৱাম ভিডিঅ'টো এনলৈকে চাই থাকিব। আৰু ইয়াত দেখিছে আমাৰ ধাননি। চ' গাইজ এই দুটা দিব লাগিব কাতি বিহুত তো চাই লওক কি ধুমা ধুমা তো দিব লাগিব সামগ্ৰী গোটেইখিনি হৈ গ'ল পথাৰত দিয়া। আৰু এইটো মই দনা বনাইছোঁ তো দনাটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। দনা চনা বনাব নাজানো তো এতিয়া মই গাটো ধুই লওঁ, ধুই লৈ এতিয়া খেতি পথাৰলৈ যাম। ছাতি তাতি দিয়া হ'ল তো এতিয়া বলক। চ' গাইজ এয়া দেখিছে ধানৰ মাজত ঠগি মানে ইয়াত ছাতি তাকি দিয়া হ'ল। এতিয়াৰ পৰা সকলো ধানবিলাক ওলাব আৰু ঘৰত গৈ আপোনালোক কেনেকৈ কি কৰে সম্পূৰ্ণ বস্তু প্ৰচেছবিলাক দেখুৱাম। তো চাই লগে এয়া চাকি দিয়া হৈ গ'ল। চ' গাইজ গৈ আছোঁ আমি এতিয়া ঠগি ভাঙিবলৈ দেই বাবা কিয়াৰে ধহা এয়া গাইজ গৈ আছোঁ এতিয়া ঠগি ভাঙিবলৈ আপোনালোকক সম্পূৰ্ণ প্ৰচেছবিলাক দেখুৱাই দিম। তো চাই গৈ থাকক ঠগি ভাঙিবলৈ তো আপোনালোকক দেখুৱাই দি আছোঁ। তো চাই থাকিব বলক চ' গাইজ এঘৰে ঘৰকৈ প্ৰতি ঘৰত তাক গৈ আছোঁ তো আপোনালোকে দেখুৱাই আছোঁ বলক। তুলসী তলে জয় জয় ৰাম, তুলসী তলে মৃগ পহু চৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে। 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ গেল মুঠি 7 নম্বৰ ঘৰ 50 ঘৰ মান আছে আৰু 50 চ'
ধান নাই নেকি ঘৰে ঘৰকৈ ঠগি ভাগি গৈ আছো আপোনালোকে চাই থাকিব এয়া দেখিছে গা বল চ' গাইজ আমি মাথাত ধোৱা চহলৈ উৎপাত কাৰণ বৰষুণ আহি গ'ল তো সেইবাবে জ্বৰ হ'ব পাৰে তো সেইবাবে ধোৱাটো ল'লোঁ আৰু ইয়াত দেখিছে সকলোৱে মাথাত এটা এটা ধোৱা পিন্ধি লৈছে আৰু ইয়াত দেখি চাই থাকক গাইজ প্ৰতি ঘৰ মানুহৰ পৰা আহি আহি এতিয়া আহিছে আমাৰ তালৈ ইয়াত দেখিছে ঠগি মানে শৰাইবিলাক পাতিছোঁ এতিয়া আমাৰ ইয়াত ভাঙিব ইয়াত দেখিছে তো চাই ল'ব আপোনালোকে আৰু বেছি নাই আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াত দেখিছে আমাৰ ইয়াত চাই লওক এবাৰ চ' গাইজ ফাইনেলি হৈ গ'ল ঠগি ভঙা প্ৰতি ঘৰৰ পৰা আহি আহি আমাৰ ইয়াত শেষ কৰিছে তো আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ আৰু শেষ হৈ গ'ল তো দেখিছে এয়া শেষ হৈ গ'ল আৰু এতিয়া প্ৰায় 11টামান বাজিছে তো ভাত চাত খাই শুব লাগে আৰু তো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক মাৰিব শ্বেয়াৰ কৰিব আৰু লগতে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখিনি বাই 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 ঘৰে ঘৰে গৈ কেনেকৈ ধাননিবিলাক ন' এইটো নহ'ল দেই